বেহাৰবাৰী আউটপোষ্টৰ যেহেতু নেকি এসআই স্যাৰ কোন হয় প্ৰকৃততে আপোনালোকক সকলো কথা কৈ আছো এই ভিডিওটোৰ মাধ্যমেৰে আৰু নতুনকৈ যদি আপোনালোকে মোৰ ভিডিওটো চাই আছে প্লিজ আপোনালোকে লাইক কমেন্ট সাবস্ক্ৰাইব আৰু কমেন্ট কৰি জনাব যেহেতু নেকি কাষতে থকা বেল আইকনটো আপোনালোকে দবাই দিব তো বলক ভিডিওটো আৰম্ভ কৰো যেহেতু নেকি এসআই স্যাৰ কোন হয় বেহাৰবাৰী আউটপোষ্টখন আপোনালোকে সকলোৱে এই কুৱেশ্যন কৰি আছিল প্ৰশ্ন কৰি আছিল হেতু কাৰণে মই এই ভিডিওটো বনালো তো এসআই স্যাৰ কোন হয় বলক ভিডিওটো আৰম্ভ এসআই স্যাৰৰ মেইন ইম্পৰ্টেন্ট তেওঁৰ ঘৰ ক'ত আৰু ঘৰত কোন কোন আছে আৰু তেওঁৰ লগত কোন থাকে এনি টাইম সকলো কথা জানিব পাৰিব আৰু তেওঁৰ শিক্ষা অৰ্হতা কিমান সকলো কথা এই ভিডিওটোৰ মাধ্যমেৰে জানিব পাৰিব আপোনালোকে ভিডিওটো অলপ স্কিপ নকৰাকে ধুনিয়াকে চাই থাকিব আৰু উপভোগ কৰিব এই ভিডিওটোৰ মাধ্যমেৰে আৰু জানিব পাৰিব এসআই স্যাৰৰ বিষয়ে সকলো বায়োগ্ৰাফি এসআই স্যাৰৰ যেহেতু নেকি ধাৰাবাহিকখন বেহাৰবাৰী আউটপোষ্টখনৰ ধাৰাবাহিকখনৰ যেহেতু নেকি এসআই স্যাৰৰ নাম প্ৰীতম বৰুৱা আৰু তেওঁৰ জন্ম হৈছিল 15 অক্টোবৰ তাৰিখে নগাঁও ডিস্ট্ৰিক্টত আপোনালোকে গম পাইছে যেহেতু নেকি এসআই স্যাৰৰ জন্ম নগাঁৱত হৈছিল তেওঁৰ জন্ম হৈছিল 15 অক্টোবৰ তাৰিখে নগাঁও জিলাত তেওঁৰ জন্ম হৈছিল তেওঁ কৰ্মসূত্ৰৰ থাকে গুৱাহাটীত আৰু তেওঁৰ পিতৃৰ নাম হৈছে ভৱেশ বৰুৱা আৰু ভাইমানৰ তেওঁৰ ভাল অভিনেতা আৰু এসআই স্যাৰৰ মা আছে আৰু যেহেতু নেকি এসআই স্যাৰৰ পত্নী যেহেতু নেকি তেওঁৰ ওয়াইফৰ নাম হৈছে গায়ত্ৰী শৰ্মা আৰু তেওঁৰ শিক্ষাগত অৰ্হতা ক'বলৈ যাওঁ তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে আৰু তেওঁৰ যেহেতু নেকি হাইট 6 ফুট 1 ইঞ্চি যেহেতু 6.1 ইঞ্চ আৰু তেওঁৰ ওয়েট হৈছে 74 কিলো আপোনালোকে গম পাইছে তেওঁৰ হাইট ওয়েট আৰু তেওঁলোকৰ ঘৰৰ পৰিয়ালৰ বিষয়ে অলৰেডি কৈলো তেওঁৰ ওয়াইফৰ বিষয়ে কৈলো ওয়াইফৰ নাম হৈছে গায়ত্ৰী শৰ্মা যেহেতু নেকি তেওঁ গ্ৰেজুৱেশ্যন কমপ্লিট কৰিছে প্ৰীতম বৰুৱা আৰু যেহেতু নেকি এসআই স্যাৰৰ প্ৰথমখন সিৰিয়েল হৈছে যেটো মেগা ষ্টাৰ হৈছে বেহাৰবাৰী আউটপোষ্ট আৰু বন্ধু বান্ধৱীসকল আপোনালোকে এসআই স্যাৰৰ যেটো নেকি অভিনয় চাই কেনেকৈ পায় আপোনালোকে কমেন্ট বক্সত জনাবচোন আপোনালোকে যেহেতু নেকি মোৰ চেনেলত নতুনকৈ যদি আহিছে আপোনালোকে প্লিজ সাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব কমেন্ট কৰি জনাব আৰু ইনবক্সত আপোনালোকে জনাব তেওঁৰ অভিনয় কেনেকুৱা লাগে তো ভিডিওটো মই ইমানতে সামৰিছো তো নেক্সট নতুন আপডেট আৰু নতুন ভিডিও আহিবলৈ আপোনালোকক দি থাকিম আৰু আপোনালোকে কমেন্টৰ অনুসৰি আপোনালোকক ভিডিওবিলাক মই দি গৈ থাকিম তো বহুতৰ ৰিকুৱেষ্টত মই এই ভিডিওটো বনাইছো হেতু কাৰণে আপোনালোকে মোৰ ভিডিওটো চাই থাকিব তো ঠিক আছে এতিয়ালৈ বাই বাই তো নেক্সট ভিডিও আপোনালোকক নতুনকৈ লগ পাম